টেঙা নিদিবা কেলা তোক কেলা মাৰে বাপে ভনীয়ে গোটেইকেইটা কেলা পৰ্ণ ষ্টাৰ তই টেঙা নিদিবাৰ লগত কিবা লাগিছ টেঙা নিদিবাক বেয়াকে ক টেঙা নিদিবাক ৰ'জ কৰ কিন্তু মাক বাপেক আৰু ভনীয়েকক বাৰে বাৰে মাজত কিয় আনি আছ তোৰ ওচৰত কি প্ৰুফ আছে যে তেহেতৰ মাক বাপেক আৰু ভনীয়েক পৰ্ণ ষ্টাৰ বুলি যদি প্ৰুফে নাই ইনে যিটি কথা গাই নেথাক আৰু নিজেতো আগত কভাৰ ভিডিঅ' নামত তোৰ ভাগৰ নিজৰ উঠৰ আৰু তলৰ কলটোৰ খজতি মাৰি থাকোতে দিন গৈছিল আৰু এতিয়া তই লোকক সেইবিলাক ক'ব আহিছ পৰ্ণ ষ্টাৰ বুলি নিজে কি তই সেইটো ভাবিছা আৰু আজিকালি সেই আগতে তই যে আনো 500 টকীয়া বজাৰৰ ছোৱালীবিলাক সেই ছোৱালীবিলাকে চাগে তোৰ লগত ভিডিঅ' বনাব নিবিচৰা হ'ল কাৰণ তেহেতিও গম পালে তোৰ ভাগৰ তলত থকা মালটো বহুত সৰু বুলি তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ নতুন এটা ৰ'জ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই ভাবিছিলো ইউটিউবত এইবিলাক কণ্ট্ৰভাৰ্চি খতম হৈ গ'ল টেঙা নিদিবা আৰু জেএছবিৰ কিন্তু এই কণ্ট্ৰভাৰ্চি খতমে হোৱা নাই আমাৰ মিষ্টাৰ জেএছবিয়ে আকৌ ভিডিঅ' আপলোড দিছে মানে টেঙা নিদিবা শান্ত হৈ গ'ল কাৰণ টেঙা নিদিবা মানুহ হয় কিন্তু আমাৰ জেএছবি শান্ত হোৱাৰ নামেই নলয় কাৰণ ভাদ মাহত কুকুৰৰ ৰোগ উঠিয়ে থাকে তো আহক আজি পলম নকৰি এই ভাদমহীয়া কুকুৰটোক অলপ বজাই দিব চেষ্টা কৰোঁ তোক কেলা যিমান চেনেলৰ ভিউজ আছে ন মোৰ কেলা ডেইলি এটা ভিডিঅ'ত ভিউজ যায় সিমান কেলা টিকটকত টিকটকত কেলা অকমান মুখখন মিলাই পেলাই লিপচিং কৰি দিলে ভিউজ পায় সেইবিলাক ভিউজ কেলা আমি পাই কি কৰিম আৰু টিকটকত মক্কেলা আমি হিজিৰে আমি তোৰ নিচিনা বিলাকেহে কৰিব পাৰিছিল আমি কেলা সেইবিলাক কৰিব নোৱাৰো তো আজিলৈকে যিমান টকা ইনকাম কৰিছো ইউটিউবৰ পৰা মোৰ কেলা এঘণ্টাত ইমান ইনকাম হয় কেলা গম পালি নে নাই দুৰ্ভাগ্যবশতঃ এতিয়া প্লেটফৰ্মটো নাই আমাৰ কেলা জেচিবিৰ ডায়লগ শুনা সি বোলে এঘণ্টাত টিকটকৰ পৰা বহুত টকা ইনকাম কৰিছিলে তো যদি টিকটকৰ পৰা ইমানেই টকা ইনকাম কৰিলি আম্বানীৰ ঠাইত জিঅ' কোম্পানীটো তয়ে কিনিব পাৰিলিহেঁতেন কিয় নিকিনিলি ইনে কেলা লেভেলটো দি লাভ নাই টিকটকৰ পৰা কিমান টকা ইনকাম কৰে সেইটো আমি জানো আৰু ইনে উস্তাদিটো মাৰি থাকি লাভ নাই আবে তোৰ নিচিনা লেংৰা তাক দেখিবলৈ মই কি বাল কৰিব জ্বলিম বে কেলা মোৰ হাত আছে বহি আছে তোতছে কেলা হাজাৰ গুণ কেলা হেণ্ডচাম হৈ কেলা 100জনী ছোৱালী আছে পুকত কেলা গম कौन है ये लोग कहां से आते हैं নিজকে নিজে যোনে ধুনীয়া বুলি কয় ন তাতকে ফকতীয়া মানুহ আৰু এই পৃথিৱীত নাই আৰে কেলা তোতকে মই বেছি ধুনীয়া আৰু হেণ্ডচাম হয় গতিডাল কেলা নিজে নিজৰ গুণ গোৱা মানুহটো কেলা কিমান ফকতীয়া হয় সেইটো জানো আৰু বেলেগে তাৰ ভাগৰ গুণ নাগায় যে সেইটো কাৰণে নিজে নিজৰ গুণ গাই লয় মক্কেল চালা আৰু তোৰ পিছত 100জনী কি 200জনী ছোৱালী থাকিব পাৰে কিন্তু তোৰ পিছফালে কোনবিলাক ছোৱালী থাকে যোনবিলাক তই কেলা 500-600 টকা দি পেলাই হলৰ পৰা লৈ আহ নিজৰ কামটো চলাবলে আৰু সেই ছোৱালীবিলাকৰ গুণ কি আৰু ৰাস্তাই ঘাটে কেলা ষ্টাৰ্ট হৈ যায় কালেও কেলা লাজ শৰম নকৰে ধেত কেলা ফকতীয়া পালিনে নাই তোৰ নিচিনা কেলা বেক চাইডে কুকুৰ নাথাকে অ পাহৰিছিলো নহয় কেলা তোৰ নিচিনা লেংৰা এটা কেলা ছোৱালী থাকিব নেকি কেলা কুকুৰেতো থাকিব বাৰে বাৰে যে লেঙেৰা কৈ আছ তইনো হাত ভৰি ভাল থাকি পেলাই কিডাল কৰি আছ আৰু যে কৈ আছ পিছফালে কুকুৰ থাকে কিবা থাকে সিটো কুকুৰৰ কথা কবই কাৰণ কুকুৰেতো কুকুৰকে চিনি পায় আৰু কাক নচিনি পাব আৰু টেঙা নিদিবা তোমাক কৈছো তুমি তোমালোকৰ ৰকিক ভালকে বান্ধি পেলাই থৈ দিয়া ঘৰত নহলে কেলা মিষ্টাৰ জেএছবিয়ে কেতিয়া গৈ পেলাই তোমালোকৰ ৰকিক গৈ মাৰি থৈ আহিব কোনো ঠিক নাই যদি গান এটা বনালে কেলা মই পৰ্ণ ষ্টাৰ হৈ যাওঁ তোৰ ভনীও কেলা ৰিলছ বনালে তোৰ ভনীও কেলা পৰ্ণ ষ্টাৰ কেলা টেঙা নিদিবাৰ ভনীয়েকে ৰিলছ বনালে তাই কেনেকে পৰ্ণ ষ্টাৰ হ'ব তাই মাত্ৰ গান এটাত মানে লিপচিং কৰি পেলাই ভিডিঅ' বনাই আৰু তই কি কৰ গছৰ তলত কিছ কৰ বিচনাত শুই পেলাই কিছ কৰ সেইবিলাক কৰি কৰিয়ে ভিডিঅ' বনাও ভিডিঅ'টো চিফ কিছ কৰ ভিডিঅ' খতম হোৱাৰ পিছত ছোৱালীজনীৰ লগত কি কৰি দিয় কোনো ঠিক নাই কাৰণ তই বিচাৰি আন তেনেকুৱা ছোৱালী আৰু লোকক পৰ্ণ ষ্টাৰ বুলি ক'ব আহ প্ৰথমত নিজক চম্ভালি ল তাৰপিছত লোকক কথা ক'ব যাবি কেলা মিষ্টাৰ জেএছবি তোক ভালকে কৈছো এই কণ্ট্ৰভাৰ্চিবিলাক বন্ধ কৰি দে টেঙা নিদিবাই তো ইয়াৰ ওপৰত ভিডিঅ' নবনাও বুলি কৈ দিলে কিন্তু তই কেলা কেলে বাৰে বাৰে ভিডিঅ' বনাই আছ আৰু কাম বন নাই নেকি তোৰ কাম নাই চাগে সেইটোৱে মেইন কথা কাম নাই যদি আমাৰ ঘৰৰ লেটিঙৰ টেংকিটো চাফা কৰি থৈ যা মাহেকত এবাৰ চাফা কৰিলে হ'ব 100 টকাকে দিম মাহেকত 100 টকা পালেও তোৰ কাৰণে চাগে বহুত হৈ যাব কাৰণ টিকটকটো বন্ধ হোৱাৰ পৰা চাগে ভালকে টকা চুব নোপোৱাই হলি গতিকে আহিবি কেলা লেটিঙৰ টেংকিটোৱে চাফা কৰি থৈ যাবি তো গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন হোৱাবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব মানে কণ্ট্ৰভাৰ্চি দেখি মানে মাথাটো একদম বেয়া হৈ আছে গতিকে মই ভিডিঅ' এটা বনাই দিলো তো আজিলে বাই নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছো তো বাই